গুড মৰ্ণিং গাইজ, ভালনে? সেইটো ভাল। আৰু ৰাতিপুৱা গা পা ধুই আজৰি ধূপ চাকি জ্বলাই এতিয়া আমাৰ অন্নপূৰ্ণা ঘি দিয়া গাই আহিলে। মা আহা, তো এতিয়া তাই ভাত খাব আৰু আজিৰ কাৰণে কেইবাদিন তাইক লগ নাপাম। এফালে ওলাইছোঁ আৰু মই অলপ আন্ধাৰ দেখিছিলোঁ ন, এয়া গাইজনী। তো এয়া মোৰ বজাৰ, মই এতিয়া বিকিব বহিছোঁ এইবিলাক। মানে মই এফালে এমাহৰ কাৰণে যাম, তো বস্তুবিলাক আনি লৈছোঁ। এতিয়া চিজিল লগাব লাগিব। তাৰ মেইন বস্তুখিনি লোৱা হোৱা নাই, কিন্তু কুকাৰ আৰু কেৰাহী, মেইন কুকাৰ। এফালে ওলাইছোঁ আৰু মই অলপ আন্ধাৰ দেখি। এফালে আমাৰ গাড়ী ৰেডি, সামান বস্তু একদম পূৰা লোডিং। চকী টেবুল কি ভৰাইছে এওঁহে জানে আৰু, তাইক ওলোৱাৰ বুদ্ধি। আৰু আপুনি গেটখন জপাক, মই ইয়াক দি দিম, ৰ'দত লৈ যাওঁ। আৰু আনফালে মই ভাতটো পাতি দিছোঁ, ভাত খাই যাব লাগিব। আৰু এইফালে মাছ লৈ আনিছে, ফ্ৰাই কৰি অকণমান থাকি যাব, খাই যাওঁ। কিমান দিন হ'ব এতিয়া মোৰ ৰুমটো এৰি থৈ যাব লাগিব। আৰু চাকি জ্বলিয়ে আছে, তাত ৰাতিপুৱাই জ্বলাইছিলোঁ, জ্বলি আছে। চাই ভাল লাগে টাউনত দেখি আৰু নামিছোঁ এতিয়া চাহ কাপ খাবলৈ। তো আহি ৰুম পালোঁহি। এতিয়া চক গৈ আছোঁ আৰু থাকিব লাগিব। তো এম হ'ল হয় আৰু মই নাজানো আৰু উঠি আছোঁ। এইটো বগাটো ভাল হ'ব নে এইটো ভাল হ'ব? এইটো জ্বলা, বগাটো জ্বলা নালাগে। এইটো জ্বলা লাগে, বগাটো জ্বলা নালাগে। তো আহি পাই অলপ বজাৰ চজাৰ কৰি আহিলোঁ, বাহিৰতে খাই আহিলোঁ। আজি খানাটো বনোৱা নাই, বনাম আৰু এতিয়া ৰাতি। তো আছোঁ এই ৰুমটোত, মানে ৰুমটো বেয়া নাই লগা, ভাল লাগিছে, কিন্তু বাহিৰত যে ইমান আৱাজ, বহুত আৱাজ। ৰুমটো দেখাম পালোঁ, ভালকৈ চিজিল নাই লগা আৰু চাব নেকি এইটো এখন বিচনাখন। আৰু আমাৰ মাক পুতেকৰ কাৰণে কাফি। এয়া আমাৰ এই মই য'ত আছোঁ তাৰ মানে সৰু ভাইটি এটা, মানে মালিকৰ নাতি। তোমাৰ নামটো কৈ দিয়া, নামটো কৈ দিয়া। ল মাৰিলে নামটো কোৱা। কি কি? অঁ, তুমি পঢ়া নাই? কৈ দিয়া। অঁ, কিমান দাম? এইটো কিমান দাম? এইটোৰ দাম বহুত দাম হৈ গৈছে, ইমান সৰু মৰু বস্তুটো। চবচে লোৱেষ্টৰে হয় এইটো। পাপা আনাটো ইমান টেষ্টি আছিলে। গুড মৰ্ণিং। তো কালি আহি পালোঁহি আৰু এতিয়া আজি ৰাতিপুৱা 6টা বাজিব। এতিয়া অলপ বেটা মই ওলাইছোঁ খোজকাঢ়িবৰ কাৰণে। আৰু ক'ত যাম ক'ত গৈছোঁ কৈ আছিলোঁ যে ডিব্ৰুগড়। এতিয়া আমি আছোঁ ডিব্ৰুগড়ত আছোঁ।
নালিয়াপুল, ডিব্ৰুগড় নালিয়াপুলত আছোঁ। তো অলপ ওলাই আহিছোঁ, ভাগৰ লাগিলে ওলাই আহিছোঁ, দেখাই আছোঁ আপোনালোকক। ইয়াত লাইট জ্বলি আছে। তো এইখন হৈছে ডিব্ৰুগড় কানৈ কলেজ। ইয়াতে মানে ল'ৰাটো এক্সাম আছে, এক্সাম দিবৰ কাৰণে আমি এতিয়া এই মাহৰ কাৰণে আহিছোঁ ডিব্ৰুগড়। কলেজখন মানে অতি সুন্দৰ, বহুত ধুনীয়াকৈ থৈছে, এইবিলাক চাফ চিকুণ কৰিও আছে, বহুতেই ধুনীয়া। কাইলৈতো আৰু আমি চাগে সোমাব নোৱাৰিম, কালিৰ পৰা এক্সাম আছে। তো আজিয়ে চাই লৈছোঁ অলপ মৰ্ণিং টাইমত আহি। খোজকাঢ়ি আছোঁ যে, মানে পুখুৰী এটাও আছে, হাঁহো আছে, সৰস্বতীৰ বাহন। ধুনীয়া কলেজখন। আমি আছোঁ সেই দূৰত, জুম কৰিবই পৰা নাই, তাত পৰা ঘূৰি ঘূৰি আহিলোঁ। তো স্কুলৰ চাৰিপাশ এতিয়া মৰ্ণিং টাইম যে কোনো নাই, মানে ধুনীয়াকৈ চাব পাৰিছোঁ। বছৰটো ইমান ধুনীয়া। নয়ন্তি আছে, বিচাৰি গৈছোঁ। ট্ৰেইন গৈ আছে মেইন ৰাস্তাৰ লগতে। ধুনীয়া বহুতেই ধুনীয়া বিদ্যালয়খন। আৰু মই মৰ্ণিং টাইমটো ফুৰিব পাইছোঁ, নহ'লেতো আমাৰ ঘৰৰ ওচৰৰ ছোৱালী। ওচৰত আছে বিকাশ প্ৰাক প্ৰাথমিক বিদ্যালয়। এতিয়া মৰ্ণিং টাইম ৰেডি কৰি আছে, মাছ চাছ নমাই আছে। ভদ্ৰেশ্বৰ দাস পথ, নালিয়াপুল। তো এই ৰাস্তাৰে মই এতিয়া সোমোৱাই দিম। এইটো আমি থকা গলিটো আৰু সেইযোৰ বহুত ধুনীয়াকৈ ওলাইছে। তো এইটো গলি গৈ 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 একদম লাষ্টত আছে আমাৰ ৰুমটো। তো পাই গ'লোহি।
তো ইয়াত যে ইমান চেণ্ডেল দেখালোঁ আপোনালোক, ইয়াত মানে বাছনি চাই তো একদম মৰ্ণিঙৰ পৰা মানুহ আহি লাইন লাগি থাকে। তো আপোনালোকেও বাছনি চোৱাম বুলি ভাবিছে যদি আহিব পাৰে, মইতো ৰাস্তাটো দেখাই দিছোঁ। মানে চাৰিওফালে অকল বিল্ডিং বিল্ডিং বিল্ডিং, জেগাই নাই, পাছফাল আগফাল বুলিবলৈ নাই, চবফালে অকল বিল্ডিঙেই। এই ৰঙা বিল্ডিংটো তাৰ আগফালে আছে আমাৰ তিনিচুকীয়া ডিব্ৰুগড় মেইন নেশ্যনেল হাইৱে। মই ইয়াৰ পৰা দেখি আছোঁ, বাছ অহা যোৱা কৰিছে, কিন্তু আপোনালোকে দেখি নাপাব, মই জুম কৰি দিছোঁ, হ'লেও দেখি নাপাব। ফোন কৰি আছে, দেখাবই পৰা নাই। তো এইটো আমাৰ ৰুম।